2017 ইংৰাজী তাৰিখে কাকিৰ ডেৰাপথাৰ অঞ্চলৰ এগৰাকী জনজাতীয় 16 বছৰীয়া কিশোৰীক দুৰ্বৃত্ত জাহাংগীৰ আলম আৰু ইলিয়াছ আলীয়ে সন্ধিয়া 7 বজাত সেই যুৱতীগৰাকী ঘৰৰ পৰা বাহিৰত পেচা কৰিবলৈ ওলোৱাৰ অৱস্থাত বলপূৰ্বকভাৱে ঘৰৰ পৰা অপহৰণ কৰি লৈ গৈছিল আৰু কিছু দূৰত নি ইলিয়াছ আলীৰ ঘৰত আবদ্ধ কৰি গোটেই নিশা তেওঁলোকে ধৰ্ষণ কৰিছিলে। সেই গোচৰত কাকি থানাৰ 191/18 গোচৰত অভিযোগনামা দিয়াৰ পাছত আজি হোজাই অতিৰিক্ত জিলাৰ সত্ৰ ন্যায়াধীশ মাননীয় এন সেনাবায়া আদালতে সাক্ষীবাদী গ্ৰহণ কৰাৰ পাছত পদকীয়াদ্বয়ক ক্ৰমে জাহাংগীৰ আলম আৰু ইলিয়াছ আলীক সশ্ৰম কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰিছে আৰু 50,000 টকাকৈ জৰিমনা বিহিছে। এই অপৰাধী দুয়ো মৃত্যু পৰ্যন্ত জেলত থকাৰ মাননীয় আদালতে আজি হুকুম প্ৰদান কৰিছে। গোচৰ নম্বৰটো কিমান? গোচন পক্সো 13/18। আৰু যি অভিযুক্ত দুজনৰ ঘৰটো ক'ত? তেওঁলোকৰ ঘৰ জাহাংগীৰ আলমৰ ঘৰ হৈ গ'ল 3 নম্বৰ হাজাৰ বিঘা কাকি আৰু ইজনৰ হৈ গ'ল খাগৰিজান লামডিং থানা অন্তৰ্গত খাগৰিজান।